নমস্কাৰ বন্ধুসকল, মই জান বৰা। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল JB Super Tips। বন্ধুসকল, আজি মোৰ কুকুৰা পোৱালিখিনি অনা 8 দিন হ'ল। 8 নম্বৰ দিনা মই কুকুৰা পোৱালি কেনেকৈ ৰাখিলোঁ আৰু ঘৰটো কেনেকৈ বনাইছোঁ তাৰ বিষয়ে আপোনালোকক জনাম। ভিডিঅ'টো যদি চাই ভাল পায় এটি লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পোনপ্ৰথমে চাব পায়। তেন্তে বলক বন্ধুসকল, আজি ভিডিঅ'টি আৰম্ভ। বন্ধুসকল, আজি পোৱালিখিনি অনা 8 দিন হ'ল। 8 দিনত ইহঁতক মই অলপ এনেকৈ মই যোনটো ঘৰ বনাইছিলোঁ তাত এৰি দিছোঁ, কাৰণ বাহিৰত এৰি দিলে সিহঁতি ইফালে সিফালে লমাই য'তে ত'তে পলাই ধৰিবলৈ অসুবিধা হয়। সেইবাবে মই এনেকৈ ৰাখি দিছোঁ। এতিয়া অলপ ঠাণ্ডা পৰিছে, মই সিহঁতক আকৌ সিহঁতৰ বক্সত ভৰাই ৰাখিম, যোনটো মই কাৰ্টুন বক্স আপোনালোকে দেখুৱাইছিলোঁ তাত ভৰাই ৰাখিম। কাৰণ বহুদিন বৰষুণ দিয়াৰ বাবে সিহঁতি একেৰাহে বক্সৰ ভিতৰতে সোমাই আছিল আৰু লাইটৰ পট আছিল। সেয়েহে আজি অলপ সিহঁতক বাহিৰত উলিয়াই দিছোঁ, অলপমান ফ্ৰী হওক বুলি। এতিয়া অলপ ঠাণ্ডা আহিছে, ঠাণ্ডা হোৱাৰ কাৰণে সিহঁতে থোপা খাইছে, কাৰণ সিহঁতৰ গৰমটো প্ৰয়োজন হয়। সেয়েহে মই এতিয়া সিহঁতক কাৰ্টুনত ভৰাই ৰাখিম। তাৰ আগতে আপোনালোকক ঘৰটো দেখুৱাইছোঁ। ঘৰটো কেনেকৈ বনাইছিলোঁ মই। মাটিৰ পৰা 4 ফুট আছে এই চাইডত, আৰু এই চাইডত আছে আপোনাৰ এইখন বিয়া 4 ফুটৰ জোখতে আছে। তাৰ ওপৰত আকৌ এনেকৈ পাতলা কামি বৈ গৰম দিনৰ কাৰণে পোহৰ আৰু বতাহৰ বাবে এনেকৈ বৈ ৰাখিছোঁ। এইফালে আছে আগৰ পুৰণা ঘৰৰ এই চাইড বেৰ নাই, আগৰ বেৰ আছে, আৰু এই চাইড আছে এনেকৈ। এই চাইডে ফ্ৰণ্ট চাইড এইখন দৰ্জাখন ইয়াত আছে। আপোনাক দৰ্জাখন দেখাই দিছোঁ। দৰ্জাখন বাঁহৰে ৰাখিছোঁ। এইখন দৰ্জা এইটো খুলিলে এতিয়া বাহিৰলৈ ওলাই চব ওলা মাৰিব, সেইকাৰণে মাৰি ৰাখিছোঁ। আৰু সিহঁতক অলপ দানা খাব দিছোঁ। সেই দানা খাই আছে। সেইফালে সেয়া দিছে, সেইখিনি খাই আদায় কৰিলে। আৰু ডিংকাৰ ইয়াত পানী আছে এতিয়া পিছ টাইম। সিহঁতক মই গধূলি পানী নিদিওঁ, ORS পানী দিম। আপোনালোকে গম পাইছে, মৰ্ণিং টাইম লেক্সিন পাউডাৰ 1 গ্ৰাম 1 লিটাৰ পানীত দিব, আৰু দুপৰীয়া সময়ত সুদা পানী, আৰু নেক্সট টাইম ORS পাউডাৰ পানী দিব। কাৰণ সিহঁতি ব্ৰইলাৰ দানা আৰু লেক্সিন পাউডাৰ আদি খাই থকাৰ বাবে সিহঁতৰ অলপ মলবিলাক পাছফালে লাগি ধৰে। সেয়েহে ORSৰ পানী দিলে সিহঁতৰ লেট্ৰিনটো ক্লিয়াৰ হৈ থাকিব আৰু পাছফালে পায়খানা লাগি নধৰিব। এতিয়া ইহঁতক ঠাণ্ডা পৰিছে। মোৰ ঘৰটো দেখিলে, ঘৰটো এনেকৈ বনাইছোঁ। ঘৰটো দীঘল আছে 12 ফুট। এইটো দীঘলটো আছে, আপোনালোকক দেখাইছোঁ। দীঘল ইমানটো 12 ফুট আছে, আৰু বহল আছে 10 ফুট। মই ইয়াত 100 কুকুৰা পুহিব পাৰিম, কিন্তু বৰ্তমান মোৰ 50টা পোৱালি আছে, আৰু পাছত আনিম। আপোনালোকে চাই থাকিব আগলৈ। এতিয়া মই পোৱালিখিনিক ইহঁতক বক্সটোত ভৰাই লওঁ। তলত এনেকৈ ভুচি দি ৰাখিছোঁ, আৰু সেইফালে এটা পেপাৰ পাই ৰাখিছোঁ, কাৰ্টুন টুকুৰা। সিহঁতি এনেকৈ ইয়াত থাকিব আৰু ইয়াত দানা খাব। বৰ্তমান ভৰাই লওঁ, ঠাণ্ডা হৈছে।
সৰু পোৱালি ঠাণ্ডা পালে সিহঁতৰ অলপ অসুবিধা হ'ব দানা নাখাব জুলুকা মাৰি ৰাখিব সিহঁতক ভৰাই লৈছোঁ এবাৰ দেখিছে পলাইছে দৰ্জাখন খোলা আছে এফালে আৰু পলাব এতিয়া সিহঁতক ধৰি হৈ গ'ল এতিয়া এনেকৈ ভৰাই দিলোঁ কাৰ্টুনত এতিয়া সিহঁতক ভিতৰত লৈ যাম লাইটৰ তলত লাইট দি ৰাখিম কাৰণ ঠাণ্ডা দিন ঠাণ্ডা পৰিছে সেয়েহে এতিয়া সিহঁতক ভিতৰত লৈ যাওঁ আজি ভিডিঅ'টো ইমানে আছিল ধন্যবাদ